নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুত বহুত স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি যিহেতু শাওণ মাহৰ চতুৰ্থ সোমবাৰ, তো আজি আমি আকৌ মন্দিৰলৈ যাম। এতিয়া ৰাতিপুৱা 7 বাজিছে। এতিয়া গা পা ধুই মেলি ঘৰত মন্দিৰত চাকি বন্তি জ্বলাই লওঁ, তাৰপাছত যাম। তো ব'লক। তো এতিয়া আমি আহি পাইছোঁ পুথিমাৰীত অৱস্থিত দুৰ্গা মন্দিৰটোলৈ। বহুতে হয়তো এই মন্দিৰটো দেখিছে বা জানে যে ইয়াত কিমান ডাঙৰকৈ দুৰ্গা পূজা কৰা হয়, আৰু হয়তো বহুতে নাজানে। তো আজি আহক মই আপোনালোকক দেখাই দিম আমাৰ এই দুৰ্গা মন্দিৰটো। তো বলক ভিতৰলৈ যাওঁ। এয়া মন্দিৰৰ পৰিৱেশটো আপোনালোকে চাব পাৰে, ইমান ধুনীয়া এটি পৰিৱেশ। আৰু ইয়াত মানে বহুত ৰ'দ দিছে আজি যিহেতু ইমান গৰম আছে, প্ৰায় 34 ডিগ্ৰী চেলচিয়াছ মান আছে। কিন্তু তথাপিও ইয়াত মানে গৰম ফিল হোৱা নাই, কাৰণ যিহেতু নদীৰ কাষতে হয়। ব'লক এতিয়া চাকি বন্তি জ্বলাই লওঁ মন্দিৰত গৈ পিনে, আৰু বাবা মাৰ দৰ্শন কৰোঁ। এইখিনি ঠাইত দুৰ্গা পূজাৰ সময়ত দুৰ্গা মাৰ এটি বিশাল প্ৰতিমা ৰখা হয়। দশমীৰ দিনাখন যেতিয়া দুৰ্গা মাক উটুৱাই দিয়া হয় পানীত, তাৰ পাছত এইখিনি ঠাই খালী থাকে আৰু তাৰ সন্মুখতে এনেকৈ প্ৰসাদ দিয়া হয়। মা দুৰ্গাৰ থাপনাখনৰ সোঁফালে এনেকৈ এটা গণেশ মূৰ্তিও আছে, আৰু মা দুৰ্গাৰ থাপনাখনৰ বাওঁফালে আছে এই শিৱলিংগটো। ইয়াত এতিয়া আমি গাখীৰ পানী দি সেৱা কৰিম। এতিয়া ইয়াত নাম প্ৰসংগ আৰম্ভ হৈছে। নাম প্ৰসংগৰ পাছত প্ৰসাদ বিতৰণ হ'ব। এই মন্দিৰটো পুথিমাৰী নদীৰ পাৰতে অৱস্থিত হয়, গতিকে ইয়াৰ পৰিৱেশটোতো ধুনীয়া, লগতে ধুনীয়া বতাহ আহি থাকে। আৰু নদীৰ কাষত থকা মানুহখিনিয়ে জানিবয়ে মানে নদীৰ কাষত থকাৰ আমেজ কিমান। বাৰিষাৰ বতৰত পিছে ভয় লাগে হয়, কিন্তু এনে বাকী দিনবোৰত কিন্তু খুবেই ধুনীয়া পৰিৱেশ পাওঁ আমি, যিহেতু আমিও এইটো নদীৰ পাৰতেই থাকোঁ। তো ব'লক আপোনালোকক দেখাই দিওঁ জেগাবোৰ। তো এয়া মন্দিৰৰ পাছফাল, আৰু এইখন বহুত ডাঙৰ ফিল্ড হয় দেই। ইয়াত মানে খেল খেলা হয়, আৰু ইয়াত কাষতে এইটো দেখিছেনে নদী, আমাৰ পুথিমাৰী নদী। তো পৰিৱেশটো খুবেই ধুনীয়া হয় ইয়াৰ, মানে একদম গছ গছনি চাৰিওপিনে একেবাৰে সেউজীয়া সেউজীয়া পৰিৱেশ। এয়া মন্দিৰ, আৰু এয়া আমাৰ পুথিমাৰী নদী। কাৰণ নদীৰ কাষৰ পৰিৱেশ যিহেতু এনেও ভালেই লাগে, ধুনীয়া বতাহ আহি আছে। মানে ৰ'দটো খুব যদিও তীব্ৰ হয়, বাট মানে যিটো বতাহ আহি আছে একেবাৰে ভাল লাগিছে, আৰু মানে ৰ'দটোৰ ইমান সেই কৰা নাই আৰু। বাপৰে ধাৰ চাওকচোন, নদীখনৰ ইমান ধাৰ। একেবাৰে মানে মন প্ৰাণ জোৰ পৰি গৈছে, ক'তো যাব ইচ্ছা নাই ইয়াৰ পৰা। ইমান ধুনীয়া বতাহ নদীৰ পাৰত, আৰু এয়া আমি এইখন নদীৰ পাৰতে থাকোঁ, পুথিমাৰী নদী। গৰু বিহুৰ সময়ত সৰুতে ইয়াত মানে গা ধুব আহিছিলোঁ, বাট এতিয়াতো ডাঙৰ হ'লোঁ, এতিয়া আৰু নাহোঁ। ইমান ধুনীয়া বতাহ দি আছে, আপোনালোকে চাগে বতাহৰ মাতটো শুনিবলৈ পাইছে। আৰু পৰিৱেশটো এবাৰ লক্ষ্য কৰকচোন, ইমান ধুনীয়া পৰিৱেশ। আপোনালোকে কেতিয়াবা এনেকৈ নদীৰ পাৰত সময় কটাই পাইছেনে? মানে আমি বাৰু সদায় নাহোঁ, কিন্তু যিদিনাখনে মন্দিৰত অহা যায় অকণমান আহি ইয়াত ৰৈ দিওঁ। তো এতিয়া আমি প্ৰসাদ খাই ল'লোঁ, আৰু এতিয়া আমি ঘৰলৈ যাম। মন্দিৰৰ পৰা আহি ইমান ভাগৰ লাগিছিল, কাৰণ যাওঁতেও আমি খোজকাঢ়ি গৈছিলোঁ, আহোঁতে খোজকাঢ়ি আহিছোঁ, আৰু এইফালে ইমান ৰ'দ আছিল। তো আহিয়ে শুই দিলোঁ, আৰু এতিয়া গধূলি সময় অকণমান খোজকাঢ়িব আহিছোঁ। এতিয়া বাজিছে ৰাতিপুৱা 6টা। মই আৰু বা উঠিলোঁ, উঠি পিনে পথাৰৰ পিনে আহিছোঁ।
আজি আপোনালোকৰ লগত এটি নতুন ৰেচিপি শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ আৰু আজি বনাম মেটেকা ফুলৰ ভাজি। সেয়েহে মেটেকা তুলিবলৈ পথাৰৰ পিনে মেটেকাৰ ফুল ছিঙি ঘৰলৈ যোৱালৈ দেৰি হৈ যাব, কাৰণ এতিয়া 6টা বাজিছে। ঘৰ পোৱালৈ মোটামুটি আপোনাৰ 8:30 9টা বাজিবই। সেইবাবে চাহ লগত লৈ আহিছোঁ। এয়া বাইদেৱে চাহৰ লগত খাবৰ বাবে কিবা লৈ আহিছে আৰু মই এনেকৈ গৰম গৰম চাহ। ৰাতিপুৱা চাহ খোৱাৰ এটা সময় থাকে, সেই সময়টো পাৰ হ'লে চাহ খাই ভাল নালাগে, তো সেইবাবে চাহ লগত লৈ আহিছোঁ। এতিয়া গছডালৰ তলতে বহি চাহ খাম আৰু এনেকুৱা এটা পৰিৱেশত বহি মানে চাহ খোৱাৰ এনেও আমেজটো বেলেগ হয়, কাৰণ ইমান এটা শান্ত পৰিৱেশ ন এইখিনি জেগাত। একাপ চাহ আৰু এনেকুৱা পৰিৱেশত খাই কিমান ধুনীয়া লাগে। আপুনি ওচৰে পাজৰে না হাল্লা না কিবা, কেৱল চৰাইৰ মাত। আৰু এয়া আমাৰ ডগেজ, মই য'তেই যাওঁ সি মোৰ পাছে পাছে আহিবই। এই পৰিৱেশটো ইমানেই ধুনীয়া লাগিছে, মই আপোনালোকক বুজাব পৰা নাই। না হাল্লা না কিবা, একোৱেই নাই আৰু ইমান ধুনীয়া এটি পৰিৱেশ। তো এতিয়া চাহপানী খাই লোৱা হ'ল আৰু এয়া মেটেকা ছিঙিবলৈ আৰম্ভ কৰি দিলোঁ। মেটেকাৰ ডাঙৰ ফুলটো নাখায়, এনেকুৱা সৰু সৰু ফুলটোৱে খোৱা হয়। তো এতিয়া মেটেকা ছিঙি আমি ঘৰ পালোঁ আহি। এতিয়া এইখিনি চাফ কৰি ল'ম, পাতখিনি পেলাই দিম। ফুল যিহেতু বহুখিনি, মই অকলে চাফ কৰালৈ বহুত সময় লাগি যাব, সেয়েহে আইতা, জেঠীমা আৰু আমি তিনিও মিলি চাফ কৰি আছোঁ। আৰু ফুলটোৰ যিটো ফুলা অংশ আৰু কলি অংশটোহে খোৱা হয়। ইয়াৰ এটা মৰহা অংশ আছে, মানে ফুলটো ফুলি পিনে মৰহি যায়, ক'লা ক'লা হয়, তো সেই অংশটো খোৱা নহয়। তো এতিয়া আমি এইখিনি ধুনীয়াকৈ চাফ কৰি লওঁ। তাৰপাছত ইয়াক অকণমান সময় ৰ'দত দি দিম, যাতে ইয়াৰ পানীটো গুচি যায়, তাৰপাছত ভাজিম। এতিয়া কেৰাহীটো তেল দি পিনে তাক গৰম হ'বলৈ দি তাত পিঁয়াজ জলকীয়াখিনি দি দিছোঁ আৰু এইখিনি অকণমান ৰঙচুৱাকৈ এতিয়া ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লৈ পিনে এতিয়া ইয়াত মেটেকাৰ ফুলখিনি বহুৱাই দিছোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ লাৰি দিম। এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ দি দিম আৰু হালধি গুড়ি। এতিয়া হালধি গুড়ি নিমখ দি পিনে ধুনীয়াকৈ লৰাই ল'লোঁ আৰু এতিয়া ইয়াত ঢাকনি দি কিছু সময় ৰাখি দিম। মেটেকা ফুল ভাজিখিনিত ঢাকনি দি অকণমান সময় ৰাখি দিলোঁ আৰু এতিয়া ইয়াক ঢাকনিখন গুচাই পিনে ইয়াক ধুনীয়াকৈ অকণমান লৰাই দিছোঁ। তাৰপাছত ইয়াক আকৌ ঢাকনি দি কিছু সময় ৰাখি দিম। তাৰপাছত আমাৰ ভাজিখন খাবলৈ একেবাৰে ৰেডি হৈ যাব। আৰু এয়া আমাৰ মেটেকা ফুল ভাজি খাবলৈ একেবাৰে ৰেডি। তো এয়া আমাৰ মেটেকা ফুল ভাজি। আৰু এইখন দালি মোৰ খুবেই প্ৰিয়, কাৰণ ইয়াত ঔটেঙা দিয়া হৈছে। ঔটেঙাৰে মানে কি ক'ম আৰু, লগতে বিলাহীৰ চালাড আৰু অকণমান চাটনি লৈ লৈছোঁ। আৰু
আৰু এতিয়া হৈছে আবেলিৰ সময়। আজি এতিয়া আহিছোঁ মই বোমাহঁতৰ ঘৰলৈ, কাৰণ আজি দাদাই নতুন বাইক এখন লৈছে, তো সেইবাবে বোমাহঁতৰ ঘৰলৈ আহিলোঁ।